হাই দোস্তো, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ইলেক্ট্ৰিক কেটলি। এইটো বিষয়ে ক'বলৈ চেষ্টা কৰিম। ভিডিঅ'টো চোৱাৰ আগত ছাবস্ক্ৰাইব কৰিব আৰু ভাল লাগিলে লাইক কৰিব। এইটোৱে কাম কেনেধৰণে কৰে সেইটো বিষয়ে ক'ম মই। এইটো বৈদ্যুতিক শক্তি তাপ শক্তিলৈ ৰূপান্তৰিত কৰে আৰু ইয়াৰ এইখন তলত লগোৱা প্লেটখন যেতিয়া ইয়াত লগাই দিয়া হয়, ইয়াৰ মাজেৰে কাৰেণ্ট প্ৰবাহ হয়। কাৰেণ্ট প্ৰবাহ হোৱাৰ লগে লগে ইয়াৰ কইল আছে, ইয়াৰ ভিতৰত এই কইলখিনি ৰোধক হিচাপে কাম কৰে আৰু এইখিনি তাপ গৰম হ'বলৈ আৰম্ভ হয় আৰু যেতিয়া গৰম হৈ যায় ইয়াত থকা বস্তুখিনিও গৰম হ'বলৈ আৰম্ভ হৈ যায় আৰু ইয়াত থকা পানীখিনি বা যি বনায় আপোনালোকে যি বইল কৰে সেয়া বইল হ'বলৈ আৰম্ভ হয়। আৰু তাৰপিছত এই ছুইচটো যিটো আছে এই ছুইচটো অট'মেটিক যেতিয়া গৰম হৈ যাব, চাহ বনালে চাহ যেতিয়া হৈ যাব উতলি যাব, অট'মেটিক এইটো বন্ধ হৈ যায়। এইটো কিহৰ পৰা বন্ধ হয় আপোনালোকক দেখাম। এটা অকণমান ছবিটো আঁকি দেখাই আছোঁ। ছুইচটোৰ তলতে এখন ডাইমেটেলিক মানে দুটা মেটেলযুক্ত এখন প্লেট থাকে। এইটো এটা মেটেল আৰু এইটো মেটেল, এনেকুৱা দুটা মেটেল লগাই পেলাই এখন প্লেট বনোৱা হয়। সেই প্লেটখন যেতিয়াই গৰম হৈ যায় প্লেটখন গৰম হৈ যোৱাৰ লগে লগে এইটোৰ চিধাৰ পৰা এনেকুৱা হৈ যায়। অলপ এনেকুৱা হৈ যোৱাৰ লগে লগে ইয়াৰ যিটো কানেকশ্যন, ইয়াৰ এইকণৰ ছুইচটো এইটো এডাল লোৱাৰ এইফালে আছিলে, ইয়াত এইটো ছুইচটো লাগি আছিলে আৰু ইয়াত যিটো কানেকশ্যন সেই কানেকশ্যনটো বন্ধ হৈ গুচি যায়। সেই বন্ধ হৈ যোৱাৰ লগে লগে ছুইচটো বন্ধ হৈ গুচি যায়। তেতিয়াই আমাৰ চাহখিনি বা যি বনাওঁ সেয়া হৈ গ'ল বুলি আমি গম পাওঁ। আমি জানো যে যেতিয়া ধাতু গৰম হয় তেতিয়া সি এক্সপাণ্ড হয়। সেই এক্সপাণ্ড হোৱাৰ কাৰণে সেই ছুইচটো বন্ধ হৈ যায়। আৰু আজিলৈ ইমানেই। আৰু পাছৰ কি ভিডিঅ' বনাব লাগে আপোনালোকে ক'ব, কমেণ্ট বক্সত লিখিব। আৰু যদি ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ, বাই।